নমস্কাৰ বন্ধুসকল ইউটিউব অসমৰ অন্য এটা আকৰ্ষণীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এই ভিডিঅ'টোত আমি আলোচনা কৰিম সুকুৰ আলী, কৰিশ্মা নাথ, ডিম্পু বৰুৱা, অনন্যা কাশ্যপকে ধৰি বহুকেইজন জনপ্ৰিয় ইউটিউবাৰ আৰু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ ওপৰত। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। হেল্ল' মই উজ্জ্বল আৰু আপোনালোকে চাই ইউটিউব অসম। চ' আমাৰ ফাৰ্ষ্ট আৰু ইম্পৰ্টেণ্ট আপডেটটো হৈছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ওপৰত। ৰিচেণ্টলি ডিম্পু বৰুৱাই তেখেতৰ ইনষ্টাগ্ৰাম ষ্টৰী এটা পষ্ট কৰিছিল, য'ত তেখেতে কৈছিল যে তেখেতে হেনো এখন বলিউডৰ ছবিত অভিনয় কৰিবলৈ গৈ আছে, যাৰ নাম হৈছে বিহু এটেক। তেখেতে এই ষ্টৰীটো দিয়াৰ পিছত অসমৰ বিভিন্ন নিউজ চেনেল আৰু নিউজ পৰ্টেল বিলাকে তেখেতৰ এই বিষয়টোক লৈ নিউজ কৰে আৰু ময়ো কৰিছিলো। কিন্তু তাৰ কেইদিনমান পিছতে ডিম্পু বৰুৱাই এটা ভিডিঅ' পষ্ট কৰে, য'ত তেখেতে কয় যে তেখেতে হেনো কোনো বলিউডৰ চিনেমাত এক্টিং কৰা নাই, আচলতে কৰিছিল যদিও জাষ্ট এটা সৰু ক্লিপৰ কাৰণে কৰিছিল। এই গোটেই বিষয়টোক লৈ ডিম্পু বৰুৱাই তেখেতৰ ভিডিঅ'ত কি কৈছিল তাৰ এটা সৰু ক্লিপ শুনক। বলিউডৰ কথা থাকোঁ মই বুলি কয় বলিউডত স্থান পালোঁ হে আৰবাজ খানৰ লগত। চাওক কথাটো কেনেকৈ জানেনে, আমাৰ অসমৰ এজন প্ৰডিউচাৰে এখন চিনেমা বনাই আছে, বিহুৰ সময়ত এটা এটেক হয় কিবা এটা বহুত ডাঙৰ, সেইটোৰ ওপৰত। তো মোকো ক'লে যে মই এনেকুৱা কিবা সেই কৰি দিওঁ, মই ক'লোঁ তো বঢ়িয়া, মই এতিয়া সৰুকৈ ক'ৰবাত যদি কিবা পাওঁ আৰু লগতে চিনেমা শ্বুটিং চাব যোৱা হ'ল। তো মই দেৰাজনত গৈছিলোঁ, দেৰাজনত গৈ পিনে এনে জাষ্ট 10 ছেকেণ্ডমান মই কিবা থিয় দি আছোঁ এই চিনেমাখনত, কিবা মই এনেকৈ ক'ব লাগে যে উধাৰ চলো এনেকুৱা একো নহয় হা। সেইখিনি যদি ভাল লাগে দিব, নিদিলে নাই না। মই ডেবু কৰিছোঁ না কিবা এক্টিঙৰ কথা মই জানো, মানে মানুহে বেছি কৰি দিয়ে কিবা কিবি। তো কিমান আহিব আগষ্ট জুন জুলাই মানত আহিব চিনেমাখন, তাত চাগে সেই হ'ব আৰু মানে অসমৰ চিনেমা মানে বলিউড চিনেমা আৰবাজ খান আছে, য'ত অসমৰ ওপৰত কাহিনীটো আৰু বুজি পাইছে। চ' আমাৰ নেক্সট আপডেট হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাশ্যপৰ ওপৰত। বৰ্তমান সময়ত দেখা গৈছে যে অসমৰ ছ'চিয়েল মিডিয়াত অনন্যা কাশ্যপৰ এটা ভিডিঅ' বহুত বেছি ভাইৰেল হৈ আছে, যিটো ভিডিঅ' ভাইৰেল হোৱাৰ পিছত অসমৰ ৰাইজে অনন্যা কাশ্যপক বহুত বেছি সমালোচনা কৰিছে। যদি সেই ভিডিঅ'টো আপুনি এতিয়াও চোৱা নাই চাওক। गेम का नाम क्या है? पता नहीं। सबके सब पागल हो गए। पार्टी के बीच बच्चन गाइस। पार्टी के बीच यार क्या कर रहे हैं? सबके सब এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত অনন্যা কাশ্যপে তেখেতৰ ফেচবুকত এটা পোষ্ট লিখে, য'ত তেখেতে কয় যে দুজন ল'ৰাৰ লগত এজনী ছোৱালী থাকিলে ছোৱালীজনী বেয়া হৈ যায় নেকি? সকলোৰে এটা ব্যক্তিগত জীৱন থাকে, সেই ল'ৰাকেইজন ককাই ভাই বা ঘৰৰ কোনো সম্পৰ্কীয় মানুহো হ'ব পাৰে। এই মানসিকতা মানুহবোৰৰ কিয় নাই? তেখেতে সেই পোষ্টটোত কি কৈছিল আপুনি যদি পঢ়িব বিচাৰিছে ভিডিঅ'টো ৰখাই লৈ পঢ়িব পাৰে। চ' আমাৰ নেক্সট আপডেটটো হৈছে ভিক্টৰ দাসৰ ওপৰত। কেইদিনমান আগতে দেখা গৈছিল যে ভিক্টৰ দাসে বিহুৰ সাজত ৰিলছ বনাই আছে। তেতিয়াই মানুহবোৰে অনুমান কৰিছিল যে ভিক্টৰ দাসৰ হয়তো কোনো নতুন ভিডিঅ'ৰ শ্বুট চলি আছে। তাৰপিছতে দেখা গৈছে যে ভিক্টৰ দাসে কেৰেলি 3.0 নামৰ এটা গীতত তেখেতৰ কণ্ঠদান কৰিছে। সম্পূৰ্ণ গীতটো যদি শুনিব বিচাৰিছে তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দিম, আপোনালোকে শুনিব পাৰে। চ' আমাৰ নেক্সট আপডেটটো হৈছে সুকুৰ আলীৰ ওপৰত। যেতিয়াই সুকুৰ আলী নামৰ কোনো অন্য ব্যক্তিৰ মৃত্যু হয়, তেতিয়াই নিউজ পৰ্টেলবিলাকে সেই ব্যক্তিজনক আমাৰ ছুপাৰষ্টাৰ সুকুৰ আলী বুলি দেখাব বিচাৰে। সেই বিষয়ত আমাৰ ছুপাৰষ্টাৰ কমেডিয়ান, দোকানী, পলিটিচিয়ান সুকুৰ আলীয়ে কি কয় শুনক। Hi guys, hi brother. So my news, so there is Sukur Ali, the date. So totally wrong, impossible. No date the Sukur Ali. Sukur Ali mara nai, Sukur Ali jai ase, আপোনালোকৰ আশীৰ্বাদ আছে। Because কারণ
নিউজসকলে যিবিলাক সাংবাদিক চোৰ সাংবাদিকবিলাকে ভিউজৰ কাৰণে তেওঁলোকে এইখন মানে মৰা মানুহক জীয়াই মানুহক মৃত্যু বুলি তেওঁলোকে প্ৰচাৰ চলায়। সেইটো হৈছে সাংবাদিকৰ কাম। গতিকে সাংবাদিকে আমাক এনেকুৱা পূৰ্ব সজাইছে, সেইটো কাৰণে এনেকুৱা মানে দুৰ্বল লাগিছে গোটেই অসমত যে ছোৱালীৰ মৃত্যু হৈছে। কেতিয়াও হোৱা নাই, ছোৱালী জীয়াই আছে, কিন্তু বেলেগেই হ'ব পাৰে, মানুহে বহুতজনে কৈ আছে। গতিকে মই জীয়াই আছোঁ আৰু আপোনালোকে আশীৰ্বাদ পাইছোঁ আৰু সকলোৱে শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰি দিব। ছোৱালী জয় অসম। ধন্যবাদ। চ' আমাৰ নেক্সট আপডেট হৈছে চুকুৰ আলীৰ ওপৰতে। আমাৰ ছুপাৰষ্টাৰ চুকুৰ আলীক এটা নতুন ৰূপত দেখিবলৈ পোৱা গৈছে। দেখিবলৈ পোৱা মতে চুকুৰ আলীয়ে কোনো শ্বুটিঙত ব্যস্ত হৈ আছে, তাতে তেখেতে এক্টিং কৰিছে পুলিচ ৰূপত। তুমি এংগেলটো এইটো এংগেল হ'ব, এইটো এংগেল হ'ব ন, এইটো ঐ তুই একেবাৰে 3 দিন এটা দোকানতে চুৰি কৰি আছা, কিয় চুৰি কৰি আছা? হ'ব হ'ব হ'ব। চ' আমাৰ নেক্সট আপডেটটো হৈছে আমাৰ নিজৰ চেনেল ইউটিউব অসমৰ ওপৰতেই। এই চেনেলটো আৰম্ভ কৰা দিনৰে পৰা অসমৰ ইউটিউবাৰ আৰু অসমীয়া ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ নিউজবোৰ আমি ভিডিঅ' হিচাপে পষ্ট কৰি আহিছোঁ। কিন্তু এতিয়াৰ পৰা আপোনালোকে ভিডিঅ' চাই আপডেটবোৰ ল'বৰ বাবে ৰখি থাকিব নালাগে। এতিয়াৰে পৰা আপোনালোকে অসমৰ ইউটিউবাৰ আৰু অসমীয়া ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ নিউজ আপডেটবোৰ ইউটিউব অসমৰ ইনষ্টাগ্ৰাম, ফেচবুক আৰু ইউটিউব চেনেলত পষ্ট হিচাপে পাব। তাৰ বাবে আপোনালোকে কৰিব লাগিব আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব, ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজটো ফ'ল'। চ' আজিৰ ভিডিঅ'টো ইমান আছিলে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপুনি যদি কোনো ইউটিউবাৰ বা অন্য কোনো ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ কোনো নিউজ আপডেট পঠাব বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যন থকা ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।